हेलो फ्रेंड्स की खबर आपनालोকৰ आशा राखिलो आपनालोक সকলোৱে ভালে আছে মোৰ এলকে শৰ্মা ফেসবুক পেজটো আৰু ইউটিউবলৈ আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকৰ কাৰণে লৈ আহিছো খুব সুন্দৰ এটি টেষ্টি ৰেচিপি সেইটো হৈছে বৰালি মাছৰ ৰেচিপি এয়া বৰালি মাছ মই ভাজি আছো এয়া নিমখ হালধি সানি পেলাই মই এখিনি ফ্ৰাই কৰি আছো আধাখিনি ফ্ৰাই কৰা হৈ গৈছে মই এখিনি বনাম আপোনালোকক দেখুৱাই দি আছো কিহেৰে বনাম এয়া মছলাখিনি পেষ্ট কৰি ৰাখিছো ইয়াতে কি দিছো আপোনালোকক কৈ দিও ইয়াতে মই দিছো মগজ দিছো কাৰণ যিটো মানে তৰমুজৰ বীজ থাকে মানে গুটিটো সেইটো আৰু আদা এটুকু দিছো ডাঙৰ সাইজৰ নহৰু দিছো 4 কোহা পিয়াজ দিছো দুটা কেঁচা জলকীয়া দিছো 4টা জলাৰ পৰিমাণ বেছি খালে বঢ়াই দিব আপোনালোকে আৰু দিলো ইয়াতে আদা নহৰু পিয়াজ কেঁচা জলকীয়া এইবোৰটো দিছে আৰু এটা বিলাহী দি দিছো এয়া এতিয়া মই এখিনি কেনেকৈ বনাও আপোনালোকক দেখুৱাই আছো ৰেচিপিটো শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে যেটো ফেসবুকৰ আছে সেইটো ফলো কৰিব বুলি আশা ৰাখিলো তে ভিডিওটো শেষলৈকে চাই থাকিব फ्रेंड्स मोर माछखिनि फ्राई करा হৈ গৈছে আৰু মই ইয়াতে দুটা পিয়াজো কাটি ৰাখিছো কাৰণ তেলত পিয়াজ দুটা দিব লাগিব সেইভাবে আপোনালোকক ৰেচিপিটো বনাই দেখুৱাই আছো फ्रेंड्स मोर ইয়াতে তেল আছে যেটো মই আৰু অলপমান তেল ইয়াতে দি দিম লগত দি দিম মই এতিয়া এয়া কাটি থোৱা পিয়াজখিনি या पियाजखिनि অলপমান ৰঙচুৱা কৰি ফ্ৰাই কৰি লম আজি মই লগতে আৰু কি ৰান্ধিছো আপোনালোকক দেখুৱাই দি আছো এয়া হৈছে মিক্স সবজি ইয়াতে মূলা আলু মটৰ উলকবি আৰু স্কোৱাছ আছে এইখিনি মিহলাই পেলাই মই এইখিনি সবজি বনাইছো আজি আৰু এটা বস্তু আছে মই আপোনালোকক দেখুৱাই আছো শেষত फ्रेंड्स মোৰ পিয়াজখিনি ৰঙচুৱা কৰি ভাজা হৈ গৈছে এতিয়া মই মছলাখিনি ইয়াতে দি দিম या মছলাখিনি ভালদৰে ভাজি থাকিম যেতিয়ালৈ মছলাটোৰ পৰা পানীটো এৰি নিদিয়ে মছলাটো মই 3 মিনিট মান কম ষ্টিমতে ঢাকন দি ৰাখিম তাৰ পিছতে হালধি আৰু সোৱাদ অনুসাৰে নিমখ দি দিম फ्रेंड्स মোৰ লগতে আছে বুটৰ দাইল এয়া বুটৰ দাইল বনাইছিলো বুটৰ দাইল আছে আৰু এটা নতুন বস্তু আপোনালোকক দেখুৱাই আছো নতুন বস্তুটো কি নতুন বস্তুটো হৈছে আজি মই বেলেগ এবিধ চাউল মানে ভাত ৰান্ধিছো চাউলৰ ভাত ৰান্ধিছো এয়া ৰঙা চাউল তো বৰা চাউল নহয় এটো ভাত খোৱা চাউলে হয় এয়া নাজানো কোনো দিনাখন খাই পোৱা নাই আজি ট্ৰাই কৰিম কেনেকুৱা লাগে খাই পেলাই সেইভাবে আজি নতুনকে এই চাউলৰ ভাত বনাইছো খাই পেলাই আপোনালোকক জনাম যে কেনেকুৱা লাগিছে ৰেচিপিটো ঠিক আছে বাৰু ৰেচিপিটো লৈ যাও মাছৰ ৰেচিপিটো কি হৈ আছে কেনেকুৱা फ्रेंड्स মোৰ মছলাখিনি ভাজা হৈ গৈছে ইয়াৰ পৰা পানীটো ওলাই গৈছে এতিয়া মই ইয়াতে হালধি আৰু সোৱাদ অনুসাৰে নিমখ দি দিম এয়া সোৱাদ অনুসাৰে নিমখ দিলো মই 1 চামুচ আৰু দি দিম এতিয়া মই হালধিৰ গুৰি মই 1 চামুচ দিছো এতিয়া ভালদৰে খিনি মিক্স কৰি লম আৰু অলপ সময় এখিনি মই ভাজি লম फ्रेंड्स মোৰ মছলাখিনি সম্পূৰ্ণ ভাজা হৈ গৈছে এতিয়া মই ইয়াতে পানী দি দিম পানী বেছি নিদু মাছখিনি ডুব যোৱাকে দিম এয়া
এতিয়া মই উতল আহিলে মাছখিনি ইয়াতে দি দিম। ফ্ৰেণ্ডছ, মোৰ আঞ্জাখন সম্পূৰ্ণ উতলি গৈছে। এতিয়া মই মাছখিনি ইয়াতে দি দিম। একেবাৰে আপোনালোকক প্লেটিং কৰি পেলাই দেখোঁ। ফ্ৰেণ্ডছ, মোৰ মাছৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গৈছে। কালাৰটো খুবেই সুন্দৰ আহিছে। এইদৰে ৰান্ধি নিশ্চয় এদিন খাই চাব। ইমান ইজি এটা ৰেচিপি, নিশ্চয় এদিন ৰান্ধিব, খুবেই টেষ্টি লাগে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। সকলোৱে ভালে থাকিব। থেংক ইউ, বাই বাই।